হেল্ল' ধুন। হেল্ল' কোৱা অৰুণ। কি কৰি আছা? কিনো কৰিম এই কৰোণা সময়ত ক'ততো ওলাই যাব নোৱাৰিয়ে, বহি বহি তোমাৰ কথাকে ভাবি আছিলো। হৈছে যোৱা, মিছা কথা ক'ব নালাগে। সেই মিছা কথা কিয় ক'ম অৰুণ, তোমাৰ শপত, তোমাৰ শ্ৰদ্ধা গোষ্ঠীৰ শপত খাই কৈছো অৰুণ। শুনাচোন, আমি ইমান দিনৰ পৰা ক'তো ওলাইয়ে যোৱা নাই, ব'লা না আজি ক'ৰবাত ওলাই যাওঁ। অৰুণ, এই কৰোণাৰ দিনত ক'তো ওলাই যাব নোৱাৰো ন, চাৰিওফালে কৰোণা কৰোণা হৈ আছে। কৰোণাৰ দিনত বেছি ওচৰৰ পৰা মৰম দেখাব নালাগে, যি আছে ফোনতে দিলে হ'ল। কিয় যে তোমাক ভাল পালো নহয়, ফিলিংছলেছ কৰবাৰ। ক'তো ওলাই নিব নোৱাৰা, এটা ভাল বস্তু কিনি দিব নোৱাৰা, খুৱাব নোৱাৰা। মোৰ লগৰ সিহঁতৰ চিংকি পিংকিহঁতৰ বয়ফ্ৰেণ্ডে কিমান সিহঁতক ফুৰাব নিয়ে নতুন নতুন জেগাত। আজি ব্ৰহ্মপুত্ৰ ৰিজৰ্ট, কালি জংগল ৰিজৰ্ট, আমাৰহে একো নাই। ৰহে বেটি, কেৱল খাং খাং আৰু সৰু সৰু চিন্তা নহয় নিতাই। লগৰ এটা ফুটা কৰিও নাই, হয় চাকৰিও যাওঁ যাওঁ অৱস্থা, তেলৰো দাম ইমান হৈছে, কেৱল সৰু সৰু আৰু খাং খাং ভাবি থাকা। ঘৰত বহি বহি কাম বন নাই আৰু ক'তো। হাও, তুমিতো মোক ক'তো ওলাই নিবা নৰয়ে, একো কিনি নেদয়ে, আৰু এতিয়া তুমিয়ে আৰু মোক উল্টে বেয়া বেয়াকে ক'বা আহিছা। তাতকে মোৰ সেই পুৰণা লাভাৰ মদনে ভাল আছিল। মোক নতুন নতুন বস্তুও আনি দিছিল, যি খোজো সেয়ে কিনি দিছিল, ভাটিবেলা হ'লে 12 বজাও আনি দিছিল, খোৱাবাও লৈ গৈছিল মোক। মই এতিয়া আজি তাক লাগিহে মনত পৰিছে, তাৰ নাম্বাৰটো দিছি, মই তাকে ফোন কৰোঁ একবাৰ। হাও বেটি, তই মোক আগতে কোনোবা ৰাকেশৰ কথাহে কৈ আছিলি, এতিয়া আৰু মদনো নাম ওলছি তোৰ মুখেদি। জহাই খাবা পা হয় দেউৰা, যা নালগে যা তোক মোক, যা যা যা, মদনৰ লগতে লাইন মাৰনি, জহাই খাবা পা হয় দেউৰা চালা।